সাংবাদিকবোৰ মৰাৰ যোগ্য। কবি ৰঞ্জিত পাটগিৰি। এদিন মোৰ মৃত্যুৰ বাতৰিও কোনো কনিষ্ঠ সাংবাদিকে পৰিৱেশন কৰিব, যিদৰে আজি কৰি আছো। লক্ষ্মীনন্দন বৰা অথবা অতুলানন্দ গোস্বামী। পুৱা 6 বজাতে মোৰ মৃত্যু হৈছে বুলি প্ৰচাৰ হলেও কোনোবাই কব সাংবাদিক যে আচলতে 8 বজাতহে, বাকীবোৰ ব্ৰেকিং ফাৰ্ষ্ট নিউজ। সাংবাদিকৰ মৃত্যু হলে ৰজাঘৰত কি শোকৰ চাহ পৰে? বৰ বেছি নিয়ম মাফিক শোক প্ৰস্তাৱ দিয়ে, বৰ বেছি প্ৰেছ ক্লাবলৈ এবাৰ নশ্বৰ দেহ নিয়ে, বৰ বেছি কি আনুষ্ঠানিকতাৰ নামত 2-এখন শোকসভা স্মৃতিচাৰণ কৰিবলৈ য'ত শূন্য চকী। জুম বান্ধি ফুচফুচাই আলোচনা কৰিব নাপাতিবলগীয়া বহু কথা। 3টা ফ্লেট হাউচিঙৰ প্ৰসংগ। কিছুৱে কব চন্দ্ৰপ্ৰসাদ বৰগোহাঁই শিৱনাথ বৰ্মনৰ আদৰ্শ। সাংবাদিকৰ মৃত্যু মানেই বহুতৰ বাবে জঞ্জাল আঁতৰা। সাংবাদিকৰ মৃত্যু মানেই বহুতৰ বাবে সমাজৰ অপদাৰ্থ নোহোৱা হোৱা। মনে মনে ছবি কব ভালেই হৈছে, সাংবাদিকবোৰ মৰাৰে যোগ্য। নাৰদৰ পৰা নেটিজেনলৈকে সাংবাদিক মানেই যেন কোলাহল, কণ্ডল, কূটনীতি। নেট অন কৰিলেই ফেচবুকত নটিফিকেশ্যন। সাংবাদিকৰ বিৰুদ্ধে সাধাৰণ জনতাৰ কত কিমান যে অবজেকশ্যন। সাংবাদিক মানেই বিসংগতি, বেমেজালি। সাংবাদিক মানেই বিতৰ্ক, বহুৱালি। অথচ সঁচা সাংবাদিকেহে জানে নিজ সংসাৰত কিমান যে বামানি। মৃত্যুতকৈ এনেদৰে জি থকাটো চবতকৈ বেছি বলিয়ালি। সাংবাদিকবোৰ মৰাৰে যোগ্য। এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময়। ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে। সন্তানহীনতাৰ উত্তৰ আছে। সাৰথী IVF চেণ্টাৰ, সাৰথী হস্পিটেল, নলবাৰী। গোৱালপাৰা জিলাৰ লক্ষীপুৰত অৱস্থিত আখৰেৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI লক্ষীপুৰ, গোৱালপাৰা। 2022-23 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি চলি আছে। নামভৰ্তিৰ পাঠ্যক্ৰম ইলেক্ট্ৰিচিয়ান 2 বছৰ, ফিটাৰ 2 বছৰ। মনত ৰাখিব ITI সমতুল্য উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ। আগ্ৰহী শিক্ষাৰ্থীয়ে আজিয়ে যোগাযোগ কৰক, আসন সীমিত। যোগাযোগ নম্বৰ 7988289457 নাইবা 9957112979